নমস্কাৰ, মই কিশোৰ কুমাৰ পাঠক আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰংমন এণ্টাৰটেইনমেণ্টলৈ। সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হ'ল গৰু বিহু। গৰু বিহুৰ দিনা গৰুক মাহ হালধি লগাই গা ধোৱা হয় আৰু থেকেৰা, বেঙেনা আদি খোৱা হয়। শেষত মাখিয়তী দীঘলতিৰে কোবাই সিহঁতক চৰিবলৈ এৰি দিয়া হয় আৰু এয়া পিঠা খোৱালোঁ গৰুক। চাওক কি ধুনীয়াকৈ খাইছে, আপোনালোকক দেখাইছোঁ। আৰু আমাৰ এইবাৰ 8টা গৰু আছে আৰু 8টা গৰুকে এইবাৰ গা ধোৱা হ'ল। আপোনালোকক সকলোখিনি দেখাই আছোঁ, চাই থাকক। এইবাৰ ভিডিঅ'টো ভাবিলোঁ অকণমান ৰিলছ আকাৰত বনাওঁ, কিন্তু বহুত দীঘলেই হ'ল। একো নাই, আপোনালোকে চাই থাকক। আপোনালোকক দেখাই আছোঁ আজিৰ দৃশ্য, গৰু বিহুৰ দৃশ্য। আমি গৰু গা ধুৱাই থাকোঁতে আমাৰ বিটু কুকুৰটোৱে আমাক চাই আছিলে আৰু তাৰো ধুবলৈ মন গ'ল। এয়া চাওক কি ধুনীয়াকৈ সিও মাহ হালধি লগাবলৈ দিছে আৰু তাক মাহ হালধি লগাই ধুনীয়াকৈ গা ধুৱাই দিলে আমাৰ মায়ে। মই মাহ হালধি লগাই দিছোঁ আৰু মায়ে টেপৰ পানী দি গা ধুৱাই দিছে। আপোনালোকক দেখাই আছোঁ, এয়া চাওক কি ধুনীয়াকৈ পাতি দিছে গা ধুৱাবলৈ আৰু সি মাজে মাজে গা ধুই থাকে এনেকৈ। আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আজিৰ দিনতে 100 এবিধ শাক খোৱা হয় আৰু 100 এবিধ শাক খালে বহুত ভাল। সেই ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ, কিন্তু এটা ফটোশ্বুটত যাব লগা হ'ল। এয়া চাওক ফটোশ্বুটৰ দৃশ্য আপোনালোকক দেখালোঁ। সৰু মাইনা এজনী ফটোশ্বুট কৰিলোঁ আজি, আৰু তাতে অকণমান দেৰি হৈ গ'ল মোৰ আৰু বিশেষ দেখাব নোৱাৰিলোঁ। তাতে সন্ধিয়া হৈ গ'ল কাৰণে দেৰি হৈ গ'ল আৰু এয়া আহি পালোঁ। এইফালে থোপা দি আছে, আপোনালোকক থোপা দিয়া দৃশ্য অকণমান দেখালোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।